ৰাজ্যত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা আপোনাৰ বেংক একাউণ্ট থাকিলে এতিয়াই চেক কৰক ৰাজ্যৰ 20 লাখ মহিলাৰ একাউণ্টত প্ৰতিমাহে সোমাব 1250 টকাকৈ আপুনি ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে প্ৰতিগৰাকী মহিলাই চাব পাৰে প্ৰতিমাহে কেনেদৰে আপুনি লাভ কৰিব 1250 টকা জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন ৰাজ্যৰ 20 লাখ মহিলাৰ বাবে ভাল খবৰ মাহিলী মহিলাৰ একাউণ্টত সোমাব 1250 টকা কিন্তু আপোনাৰ থাকিব লাগিব বিশেষ নথিপত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 20 লাখ মহিলাৰ বাবে লৈ আহিছে এই ভাল খবৰ বুধবাৰে ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় নতুনকৈ 20 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 এবাৰ নতুন পদ্ধতিৰে হ'ব অৰুণোদয়ৰ হিতাধিকাৰীৰ বাছনি প্ৰক্ৰিয়া কৰ্তন হ'ব বৰ্তমানৰ একাংশ হিতাধিকাৰীৰ নাম অৰুণোদয়ৰ বাবে বাধ্যতামূলক ৰেচন কাৰ্ড ৰাজ্যত 47 লাখলৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ সংখ্যা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত লগতে কয় চৰকাৰে নতুনকৈ 6 লাখ পৰিয়ালক যোগান ধৰিব ৰেচন কাৰ্ড 7-8 আগষ্টৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ প্ৰক্ৰিয়া এতিয়াৰ পৰা জন্মলগ্নৰে পৰা লগে লগে হাস্পতালতে নৱজাতকে লাভ কৰিব আধাৰ কাৰ্ড এইবাৰ চৰকাৰে কৃষকৰ পৰা ধান সৰিয়হৰ লগতে ক্ৰয় কৰিব মাকৈ মুখ্যমন্ত্ৰীয়ে কয় কাইলৈৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন এইবাৰ 3 কোটি গছ পুলি ৰোপণৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৰূপসী বিমানবন্দৰৰ নতুন নাম হ'ব কালীচৰণ বিমানবন্দৰ